Hello guys, good morning and welcome back to a new vlog. পোন প্ৰথমে সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰো সকলোৰে অনাগত দিনবোৰ সুখৰ হওক তাৰে কামনা কৰিছো। আজি হৈছে গৰু বিহু, গতিকে প্ৰথমে এতিয়া যাওঁ ঘৰলৈ। ঘৰত গৈ গৰুৰ গা ধুৱাবলৈ যিখিনি চাট লাগিব চাটৰ ব্যৱস্থা কৰোঁগৈ আৰু তাৰ পাছত আজি গৰু বিহুৰ দুই ক্লিপ আপোনালোকক দেখুৱাম। বৰ বেছি এনেও আমাৰ পতা নহয়, ইমান ডাঙৰকৈ ঘৰত অনুষ্ঠুপীয়াকৈ পতা হয়, গতিকে তাৰে দুই এটা ক্লিপ আপোনালোকক দেখুৱাম। এই বিহু কেইদিনত কি ভিডিঅ' বনাওঁ তাৰ ক্লিপবোৰ একেলগে একেটা ভিডিঅ'তে দি দিম, আপোনালোকে কিন্তু চাই থাকিব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে নৱবৰ্ষ বুলি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। চাট এয়া কাটি হৈ গ'ল, এয়া হৈছে হালধি কমকৈ আৰু এয়া মাটিমাহ পিচিলোঁ আৰু এতিয়া গৰুক নোৱাবগৈ লাগে। এয়া টেপৰ পানী ধৰি থৈছোঁ গৰুক গা ধুৱাবলৈ, পানীয়ে নোপোৱা হ'ল। পানী গ'লেই যি আহিছোঁ আহি থাক। হা গৰুকে নোৱাই আছে। মানুহ গৰু ওলাইছে। ডাঙৰজনী ফটো মাৰ। গৰু গা ঘৰত ধুৱাই আছে আৰু এতিয়া মই ছাগলী আনিছোঁ ইয়াত ধুৱাবলৈ চ'লাৰ পাম্পত। এই বল এয়া আমাৰ গৰু খুৰাহঁতৰ ধুৱাই আছে। বল গৰু গৰু আৰু ছাগলী গা ধোৱাৰ পিছত আমাৰ ল'ৰাই পানী মাৰিছে। মই অফ কৰি দিওঁ, হ'ব হ'ল আৰু। পেণ্টৰ অৱস্থাই নাই, তিতি বুঢ়ী গোটেইখন। আৰু এয়াই গৰু বিহু আছিলে আৰু এয়া আমলৰিটো ভাঙি আছে। পঁইতা ভাতৰ লগত আমলৰি আৰু ডিম ভাজি খাবলৈ ইয়াত আমলৰিটো ভাঙি আছে দাদা দুজন মানে। আৰু এতিয়া আমাৰ গৰু গা ধোৱা হ'ল চাগে, চাওঁগে। মাৰ গৰু, বাপেৰ গৰু, তই ছবি বৰ গৰু।
এতিয়া গৈ আছোঁ খুৰাহঁতৰ ঘৰলৈ এই কি সলাবলৈ এইকেইটা চক চাট মাখিয়তী আৰু এডাল পঘা এইবোৰ পৰম্পৰা অসমীয়া এডাল সাপ এই কাঁহলা সাপহে বৰ মস্ত মুচুৰা এডাল আছে আমাৰ ইয়াত এতিয়াতো বাৰু কাঁহলাহে পঘা হলোৱা কাম কমপ্লিট হ'ল চাট পঘা আৰু মাখিয়তী দীঘলতি এক্সচেঞ্জ কৰি আনিলোঁ এতিয়া আৰু গৰু বিহু মোটামুটি শেষেই আৰু বাকী ৰাতিলৈ ৰাতিহে আহিছে সন্ধিয়া লগা সময়ত হেৰি কৰিব সন্ধিয়া লগা সময়ত গৰুক দানা দিওঁতে হেৰি পিঠাগুড়ি মিঠৈ দিয়ে পিঠাগুড়ি সিজোৱা পিঠাগুড়ি তেনেকুৱা কিবা এটা দিয়ে আৰু পিঠা হিচাপে তাৰপিছত আৰু জাক দিব গৰু নতুন পঘাকেইডালত মাহ হালধিৰে হেৰি সানিব সেয়াই আৰু সেইবোৰ ভিডিঅ' কৰি নাথাকোঁ দেউতাই চাগে কৰিলেও সেইবোৰ বাকী আমাৰ ছাগলী হিতা পালেগৈ আৰু এয়াই গৰু বিহু আৰু আজি যদি ভিডিঅ'টো দীঘল হয় তেতিয়া কাইলৈ বেলেগ ভিডিঅ' বনাম যদি ছুটি হৈ আছে তেতিয়া দুইটা ভিডিঅ' মাৰ্চ কৰি দিম মানে যদি কাইলৈ ক'ৰবাত যোৱা হয় যদি নহয় যোৱা প্লেন তেতিয়া আৰু কি এইটোৱে দিম আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক অতি শীঘ্ৰে লগ পাম সকলোৰে বিহু ভালে কুশলে পাৰ হওক তাৰে কামনাৰে আজিলৈ বাই বাই